ব্লগ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে চাগে যে যিবিলাক মানে মোবাইলৰ ৰিচাৰ্জ পেক আছিল সেইবিলাক মানে অলপ দামটো বঢ়াইছে। আগতে মই ডাটা পেক ভৰাইছিলোঁ 399 টকা 56 দিন ডেইলি 10 GB হয়, আৰু এতিয়া গম পাইছোঁ 479 টকাত 56 দিন দিছে 10 GB কৰি। চাওক কিমান বঢ়াই দিছে, 80 টকা 80 টকা ডিফাৰেঞ্চ। মই আপোনালোকক দেখুৱাম কোনবিলাক পেক কেনেকুৱা ধৰণে বাঢ়ি গৈছে। মই আপোনালোকক দেখুৱাম, মোৰ মানে ভিডিঅ' কৰি থোৱা আছে। কেইদিনমান আগতে চৰকাৰে এই পেট্ৰলৰ দামটো 104 টকাৰ পৰা 94.71 নে কিবা কৰিছে। কি হ'ব সেইখিনি কমিলে কাম নাই, কমাইছে ভালদৰে কমিব লাগে। আৰু আগতে যেনেকুৱা আছিল 80 টকা 70 টকা তেনেকুৱা কৰিলেতো কোনো কথা নাই। আৰু চিলিণ্ডাৰৰ দাম বাঢ়িছে সেনেকুৱা ধৰণৰ। আগতে আছিল 600 700 এনেকুৱা আছিল। লাহে লাহে মানে ক্ৰমান্বয়ে দামবোৰ বাঢ়ি গৈ আছে, বছৰে বছৰে দামবোৰ বাঢ়ি গৈ আছে, আৰু এতিয়া গৈ 930 1000 টকা হৈছে আৰু কমচে কম। কি হৈছে? কাম নাই একো। চৰকাৰৰ বেনিফিট এই চৰকাৰখনৰ মানে কি হৈছে ক'বই নোৱাৰি। মই আগতে এই 399 টকাৰ পেক এটা ভৰাইছিলোঁ, 56 দিন দিছিল ডেইলি 10 GB কৰি, ভালেই আছিল। কিন্তু এই 399টো আজি এতিয়াৰ বৰ্তমান টাইমত 480 টকা হৈছে। এই 399 টকাৰ পৰা যাই পেলাই 400 আৰু 480 টকা হৈছে এতিয়া। 1 টকা কম, 401 টকা কম, সেইখিনি আৰু। তাৰপিছতে আছিল 148 টকাত, আগতে আছিল 1 GB 24 দিন আছিল। কিন্তু এতিয়া হৈছেগৈ 148 টকাত 15 GB। একো মানে ডেট নাই, মানে ভেলিডিটি নাই। তাৰপিছতে 118 টকা নাছিলে, এতিয়া আহিছে অকল 12 GB। আগতে এই 118 টকাটো আগতে আছিল 98 টকাত 12 GB দিছিল, কিন্তু এতিয়া গৈ 118 টকাত 12 GB হৈছে, একো ভেলিডিটি নাই। তাৰপিছতে 599 টকা আগতে আছিল, 84 দিন আছিল ডেইলি 10 GB কৰি, কিন্তু এতিয়া হৈছে 599 টকাত 3 GB দিছে ডেইলি 28 দিন। তাৰপিছতে 479 টকা আগতে আছিল। এই 479 টকাটো আগতে 399 টকাত 56 দিন আছিল, কিন্তু এতিয়া 479 টকাত 56 দিন দিছে, সেও ডেইলি 10 GB কৰি। কি হ'ব, কাম নাই। তাৰপিছতে 299 টকাটো আগতে নাছিলে, এতিয়া নতুনকৈ দিছে 28 দিন ডেইলি 10 GB কৰি, এইটো নতুন পেক হয়। তাৰপিছতে 360 টকা এটা আহিছে, এইটো নতুন কৰি। আগতে এইটো নাছিলে, ভেলিডিটি 28 দিন দিছে ডেইলি 2 GB কৰি, আৰু 100টা SMS ডেইলি। তাৰপিছতে 2999 টকা, এইটো আগতে আছিল 2460 টকামান আছিল আৰু। কিন্তু এই মানে 365 দিনত ডেইলি 10 GB কৈ আছিল, কিন্তু এতিয়া দিছে 2999 টকা 365 দিন ডেইলি 2 GB কৈ দিছে। তাৰপিছতে আছে 301 টকা, এইটো আগতে নাছিলে, এইটো নতুনকৈ দিছে 50 GB ডাটা, ভেলিডিটি একো নাই। তাৰপিছতে দিছে 58 টকা। আগতে এই 58 টকাটো আছিলে 48 টকা 3 GB দিছিলে, কিন্তু এতিয়া দিছে 58 টকাত 3 GB, ভেলিডিটি একো নাই। তাৰপিছতে এই 58 টকাটো 3 GB হয়। তাৰপিছতে 118 টকাটো কৈছোঁৱেই আমি আগতে। তাৰপিছত 128 টকা, এইটো আগতে নাছিলে, এইটো এতিয়া নতুনকৈ দিছে। মানে মিনিটত লোকেল STD কল, মিনিটত 2.5 পইচাকৈ যায়। ইয়াৰো ভেলিডিটি মোটামুটি নাহে দিয়ক। তাৰপিছতে 155 টকা, এইটো আনলিমিটেড হয়, অকল 1 GB, একো মানে ডেইলি একো নিদিয়ে।
এই 155 টকাত 24 দিনৰ ভিতৰত মানে অকল 1 GB দিছে আৰু 300 এটা SMS। তাৰপিছতে 179 টকা এইটো আপোনাৰ 28 দিন দিছে। এইটো নাছিলে আগতে ট্ৰুলিয়াল মানে লোকেল স্থিতি কল 2 GB এটা অকল 28 দিনৰ ভিতৰত। তাৰপিছত 239 টকা এইটো নাছিলে, এইটো নতুনকৈ দিছে 24 দিন 1 GB ডেইলি। এইটো একেই হয় 480 টকা মিলি চাই থৈ পেলাই 24 দিন সেইটো। তাৰপিছত 265 টকা 265 টকাটো আগতে এইটো নাছিলে, এইটো নতুনকৈ দিছে 28 দিন ডেইলি 1 GB। আৰু তাৰপিছত 300টো এইটো নাছিলে আগতে, নতুনকৈ দিছে 360 দিছে। 455টো নতুনকৈ আহিছে অকল 6 GB আৰু 84 দিন মাত্ৰ আনলিমিটেড কল হয়। 479 টকা এইটোতো নতুনকৈ। বাকী এইখিনিয়ে আৰু 699 টকা এইটো দিছে নতুন কৰি ডেইলি 3 GB কৰি 56 দিন। কোনে ভৰাব এইটো? 3 GB নালাগেই, খৰচে নহয় 3 GB। 719 টকা এটা দিছে 84 দিন ডেইলি 10 GB কে 100টা SMS ডেইলি। আগতে এইটো 600 টকা আছিলে, কিন্তু এতিয়া গৈ 719 টকা হৈছে। আৰু এই 699টো আগতে আছিলে, আগতে এইটো নাছিলে, এইটো নতুনকৈ দিছে। এইটো এই 10 টকাটো আছিল 7 টকা 40 পইচা টক টাইম, এইটোতো আগৰ পৰা আছে। এইটো 20 টকাটো নাছিলে, নতুনকৈ দিছে। তাৰপিছতে 500 টকাটো নাছিল, এইটো নতুনকৈ দিছে। এইবিলাক চব নতুনকৈ দিয়া, বাকীবিলাক নতুনকৈ দিয়া হয়। এই 5000 টকাটো নাছিলে, এইটো নতুনকৈ দিছে। কিবা 5000 টকাত 4237 টকা টক টাইম দিছে। এইটো ভৰাবলৈ কামত লাভ হোৱা নাই, ভৰাবৰ কাৰণে লাভ হয়, কি ভৰাব। বাকী এইখিনিয়ে আৰু।